নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। মই সংগীতাৰ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি 9 অক্টোবৰ হয়, আজি লক্ষ্মী পূজা। মোৰ ফালৰ পৰা সকলোকে লক্ষ্মী পূজাৰ শুভেচ্ছা থাকিল। দেৰিকৈ হ'লেও মানে এতিয়া সন্ধ্যা 5 বাজিছে, মানে এতিয়া ঘৰত ধূপ চাকি লগাবলৈ লৈছোঁ। আমাৰ অসমীয়া মানুহৰ সকলোৰে ঘৰত এইটো নিয়মেই, মানে লক্ষ্মী পূজাৰ দিনা মানে ঘৰত ৰাস্তাৰ মানে পদূলি মুখত চাকি জ্বলাই, ঘৰৰ পাকঘৰত জ্বলাই, খেতি বাতি থকাসকলে ভঁৰালত জ্বলাই, আৰু মানে ঘৰৰ আগফালে জ্বলাই, কিছুমানে তুলসী তলতো দিয়ে লক্ষ্মী পূজাৰ দিনা। আজি মই এতিয়া চাকি ধূপ জ্বলাবলৈ লৈছোঁ। দিনত নামঘৰত আয়োজন কৰা হৈছিলে লক্ষ্মী পূজা, দিনত নামঘৰৰ পৰা আহিলোঁ। এতিয়া সন্ধ্যা ঘৰতে অলপ থুলমূলকৈ নিয়ম কৰিবলৈ লৈছোঁ, মানে বেলেগ নিয়ম নহয় আৰু ধূপ চাকিবোৰ জ্বলাবলৈ লৈছোঁ। তাকে আপোনালোকক অকণমান দেখাই আছোঁ। বাকী সকলোৰে আজি লক্ষ্মী পূজাৰ দিনা এইটোৱে কামনা কৰিছোঁ যে সকলোৰে ঘৰত ধনে ধানে পৰিপূৰ্ণ হৈ পৰক, সকলোৰে উন্নতি হওক, তাৰেই কামনা কৰিছোঁ। গতিকে ৰ'ব, এতিয়া মই দেখাই আছোঁ আপোনালোকক। অলপমান ধূপ চাকি জ্বলাই লওঁ। মই সুন্দৰকৈ ধূনা বানখন জ্বলাই ল'লোঁ, ধূনা লগাই দিলোঁ। ধূনাৰ গোন্ধ যিহেতু মই বহুত বেছি ভাল পাওঁ, আৰু মানে ধূনাটো দিলে মানে বহুত পবিত্ৰ পবিত্ৰ লাগে ঘৰটো। আৰু চাকি 5 গছ জ্বলাবলৈ লৈছোঁ। 2 গছ দিম গেটৰ মুখত, পদূলিৰ মুখত, 1 গছ পাকঘৰত দিম, আৰু 2 গছ দৰ্জা মুখত দিম, একেবাৰে আগফালে গ্ৰিলৰ ওচৰত। আৰু গ্ৰিলত মমবাতি লগাই দিম। গতিকে মই এতিয়া চাকি কেইগছ জ্বলাই লওঁ, আৰু প্ৰাৰ্থনা কৰা জেগাত সেৱা ভাগ জনাই আহোঁ। পাকঘৰৰ চাকি গছ দি আহিলোঁ আৰু প্ৰাৰ্থনা কৰি আহিলোঁ। এতিয়া মানে ধূনাবানখন সকলোৰে ৰুমে ৰুমে এপাক ঘূৰাই দিওঁ, আৰু মই আপোনালোকক কোৱা ধৰণে চাকিখিনি যোনকেইডোখৰ জেগাত দিম বুলি কৈছিলোঁ, সেইকেইডোখৰ জেগাই জেগাই চাকিখিনিও দি আহোঁ। গতিকে চাই থাকক ভিডিঅ'টো। এই চাকি কেইগছ দি দিলোঁ। কলপাত দিবলৈ নহ'লে, আৰু কলপাত কাটিবলৈ যাবলৈ নাপালোঁ, বৰষুণ দি দিলে পূৰা। আগতীয়াকৈ কাটি থোৱা নহ'লে, দিনত মানে অকণমান ব্যস্ত আছিলোঁ। এনেকৈয়ে চাকি কেইগছ দি দিলোঁ, আৰু কেণ্ডেলো লগাইছোঁ। নুমাই গৈছে, নুমাই যোৱাকেইডাল আকৌ লগাই দিওঁ, ৰ'ব। হৈ গ'ল, সকলোতে চাকি জ্বলাই আহিলোঁ। এতিয়া এয়া চাওকচোন, কেণ্ডেল লগাই দিলোঁ গ্ৰিলত। চবফালে চাকিও লগাই দিলোঁ। মানে কি, কেণ্ডেলবোৰ মমবোৰ নুমাই যাব ধৰিছে, বতাহ মাৰিছে। আমাৰ ধেমাজিৰ ফালে বৰষুণ দি আছে এতিয়া, আৰু মানে পদূলিৰ মুখত চাকি 2 গছ লগাই আহিছিলোঁ। চাকি কেইগছো বৰষুণ দি দিলে পটককৈ নুমায়ে থাকিলে, আৰু কেণ্ডেলবোৰো এতিয়া বতাহত নুমাও নুমাও হৈ আছে। মই 2বাৰ 3বাৰমান আকৌ জ্বলাই দিছোঁ, নুমাই নুমাই গৈছে। এয়াই আৰু ঘৰত ইমানেই থুলমূলকৈ লক্ষ্মী পূজা বুলি। আপোনালোকৰ ঘৰৰ ফালে কেনেদৰে পালন কৰে জনাবচোন। ক'ৰ পৰা আপোনালোকে ভিডিঅ' চাই আছে সকলোৱে জনাবচোন কেনেদৰে পালন কৰে। আমাৰ ঘৰৰ ফালেতো এনেকৈয়ে পালন কৰা হয়, মানে নামঘৰতটো ৰাজহুৱাকৈ পালন কৰা হয় লক্ষ্মী পূজা, শৰাই দিয়া হয়। মানে ঘৰতটো এনেকৈয়ে কৰা হয় ৰাতি। আপোনালোকৰ ঘৰৰ ফালে কেনেদৰে আয়োজন কৰা হয় কমেণ্ট বক্সত জনাব। গতিকে এতিয়ালৈ সকলোকে বাই বাই। মই বাই বাই দি দিলোঁ, কথা এটা ক'বলৈ পাহৰি গ'লোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু লগতে লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটোত আপোনালোকে প্ৰথম আহিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা এই বেল আইকনটো টিপি দিব, যাতে মোৰ নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে প্ৰথমেই উপভোগ কৰিবলৈ পায়। আচলতে মানে কি, আজিৰ ভিডিঅ'টো আৰু বহুত কিবা আপোনালোকৰ কাৰণে উপকাৰী ভিডিঅ' নহয়। মানে কি, মই আমাৰ ঘৰতনো কেনেকৈ লক্ষ্মী পূজা পাতিছোঁ বা কি কৰিছোঁ, থুলমূলকৈ আপোনালোকক অলপ দেখালোঁ আৰু শ্বেয়াৰ কৰিলোঁ। মানে আগলৈকে আপোনালোকক মই ভাল ভাল ভিডিঅ' দেখাই যাবলৈ চেষ্টা কৰিম। গতিকে হাবুঙৰ বোৱাৰীৰ সংগীতাদুত্তা ব্লগ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে এতিয়ালৈ বাই বাই। আকৌ নাহোঁ ঘূৰি, মানে আকৌ পাহৰি গ'লোঁ বুলি আকৌ ঘূৰি নাহোঁ। এতিয়া একেবাৰে বাই বাই দিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই সকলোকে।